আৰু যোনে এই কামটো কৰিছে বহুত বেয়া কৰিছে আৰু দুৰ্বৃত্ত যোনে নহওক ইয়াৰ শাস্তি হ'ব লাগে অতি শীঘ্ৰে আৰু শাস্তি পাব লাগে আৰু আৰক্ষীয়ে এই তদন্ত কৰিব লাগে তাৰ আঁৰত কোন আছে কোন নাই যাতে সকলো কথা ফাদিল হয় যদি ইউটিউবাৰৰে কোনো সুৰক্ষা নাই ফাংচন এখনত যায় আৰু ফাংচন এখনত যায় কিয় কাৰণে মানুহ হাঁহি ফূৰ্তি এণ্টাৰটেইনমেণ্ট দিবলৈ যায় তাৰপিছত যদি মানুহক ইমানখিনি হেৰি কৰাৰ পিছতো মাৰি খাব লগা হয় কিমান লাজ লগা কথা আৰু সঠিক তদন্ত হ'ব লাগে মোৰ হিচাপত বাকী আপোনালোকে কি কয় লগত কমেণ্ট কৰি কিনে জনাব আৰু ভাঙাটি অতি সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু তেখেতৰ মই বহুত ডাঙৰ ফ্ৰেণ্ড আৰু তেখেতৰ ভিডিঅ' চাওঁ বহুত ভাল লাগে আৰু মোৰ বুলি নহয় সকলোৰে ভাল লাগে ভিডিঅ' চাই গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে অতি শীঘ্ৰে ভাল হয় মানুহজন আৰু আমাৰ মাজলৈ ভাল ভাল ভিডিঅ' পঠাব পাৰে তাৰে কামনা কৰিছোঁ আৰু ভাঙা টিভিৰ ক্লিপ এটা মই দেখুৱাম আপোনালোকে চাব নিউজটো ইমান বেয়া লাগিছে মোৰ চাই আপোনালোকে চাওকচোন এবাৰ Masao,